মাছ নিশালৈকে হুঁচৰি মৰাৰ ভাগৰ নযাওঁতে ৰাতিপুৱাই গা ধুই ভোট দিবলৈ বুলি ওলালোঁ। এইবাৰ আকৌ মই দ্বিতীয়বাৰলৈ ভোট দিম। আমাৰ ঘৰৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰায় 1 কিলোমিটাৰমান দূৰ। সেয়েহে মই দ্বিতীয় গাৰ্লফ্ৰেণ্ডগৰাকীৰ লগতে যোৱাৰ কথা ভাবিলোঁ। পিছে দ্বিতীয় গাৰ্লফ্ৰেণ্ডগৰাকী আকৌ মোৰ মৰমৰ বাইকখনৰ কথাহে কৈছোঁ। এতিয়া আকৌ প্ৰথম গাৰ্লফ্ৰেণ্ডগৰাকী বা কোন হয় সেয়া হ'লে নুসুধিব। বাৰু সেইবোৰ বাদ দিয়ক। ভোটাৰৰ তথ্য থকা কাগজখন হাতত লৈ মই ঘৰৰ পৰা যাবলৈ ওলালোঁ। পিছে আপোনালোকে ভাবি থকাৰ দৰে মোৰ লগত দ্বিতীয় গাৰ্লফ্ৰেণ্ডগৰাকীৰ সৈতে প্ৰথমগৰাকী আকৌ নাযায় দেই। প্ৰায় 5 মিনিটমানৰ পাছতেই মই ভোটগ্ৰহণ কেন্দ্ৰত গৈ উপস্থিত হ'লোগৈ। পিছে ভোট দিবলৈ অহা মানুহৰ এনেদৰে লানি নিচিঙা ভিৰ দেখি মই বোলো অলপ জিৰাই লওঁ। অলপ সময়ৰ অপেক্ষাৰ অন্তত মই ভোটদান কৰি ঘৰমুৱা হ'লোঁ। ঘৰ পাই পুনৰ বিহুলৈ যাবৰ সময় হ'ল আৰু এনেকৈ মই ধুতি আৰু কুৰ্তা পিন্ধি বিহুলৈ বুলি সাজু হ'লোঁ। পিছে চেনেহীয়ে মৰমতে দিয়া বিহুৱানখন জানো নল'লে হ'ব? হেই ধেমালিহে কৰিছোঁ। এয়া মোক আকৌ মায়ে বৈ দিয়াহে বিহুৱান। আজিলৈ আহিছোঁ দেই, বাই।